তোমাকে বাচিলো জান নরম জান এই ৰ তই গানটো বাজালিহে হয় না অলপ নাচলি পাছত তই নাচলি মোৰ ভয় লাগে ভাই কিয় মানে কইবা নাট বলটো বিলাক যদি সৰি পৰে সেইটো ভয় লাগে নাই এনচুৰ কৰাই আছে দে হাতত আচ্ছা কমিটি শুনছো মই চেলাইৰেঞ্চ টেষ্টাৰ বিলাক আছে না লাগব পাৰে ধৰা দিব লাগিব পাৰে আচ্ছা ৰ কি তই গান ধৰ গাইছা ঠিকে আছে এই বিহুৰ বতৰ ৰাইজক এটা নমস্কাৰ দিছোঁ নমস্কাৰ দাৰি আপুনি মোক ঠিকা দিছে নেকি নমস্কাৰ দিওঁতে কিবা ঠিকা দিব লাগে ইমান সমাজ এখন পাইছে এটা নমস্কাৰ দি তাকে কওক হাম মাৰি পাছত দেখি নমস্কাৰ দিয়াই আগত দেখি দি ধুনীয়াকে দিছে আগত দেখি দি কৈ থাকক এই দিছোঁ দেখ নমস্কাৰ এটা দি আগত দেখি দিলোঁ দেখোন আচ্ছা তাৰমানে তই আগে পাছে সমান না আৰু ৰ তই যে এই বডিটো বনাইছা তো বৰ ধুনীয়া বডি বনাইছা বা বডিটা আগতকে অলপ মালাইছি না অলপ মানে সেই আঠাল এটা মাতি লগে লগে আৰু আহিব দেখে আহিব না তই যে বডিটো বনাইছা মোৰ তো অলপ চিন্তা হৈছে বাবা কি ইয়াৰে ভিতৰত কিবা তোৰ নেপথ্য ৰহস্য আছে কেনেকুৱা মানে তই এই বডিটো বনাইছা তই তো কম কষ্ট কৰা নাই তামাম হয় না ইমান এটা মানে তামাম বডি বনাইছা কম কষ্ট কৰা নাই তই কি মাল খাইছা কি ভিটামিন খাইছা কচোন মালৰ কথা কিয় কয় ভিটামিনৰ কথা ভিটামিন কি খাইছা ভিটামিন কি ভিটামিন খাই বনাইছা বডিটো কি ভিটামিন খাই বনাইছোঁ বডিটো তই কি ভিটামিন খাই বনাইছা ৰাইজক অলপ কচোন এলপিজি আপাৰে এলপিজি আমাৰ চিলিণ্ডাৰত থাকে আইসকলে ভাত ৰান্ধোতে ব্যৱহাৰ কৰে সেই চিলিণ্ডাৰতে গেছটো খা নহয় এল মানে লোকেল পি মানে পিউৰ জি মানে গেলা হামাৰি লোকেল পিয়ৰ গেলা বাহ বেলেগ ভিটামিন খাইছা তই একলাই সেইটোৱে খাইছা না আৰু কিবা খাওঁ আৰু কি ভিটামিন খা শিখৰ আৰু কি খা বিৰি আৰু চাদা আৰু কাঢ়া ভিটামিনটো সেইটো কি ডেণ্ড্ৰাইট সিবিলাক খাই তই এই বডিটো বনাইছা মোৰ ফিগাৰৰ নাম আছে কি নাম সেক্সি ফিগাৰ বাহ আচ্ছা ইমান ছোৱালী পাগলা হৈ থাকে এইটো ফিগাৰৰ কাৰণে মইহে পাত্তা নেদাওঁ হয় নেকি মই কৈছোঁ যদি মই এটা চুটকি বজাৰত মোৰ বেকগ্ৰাউণ্ডত কিমান ছোৱালী খাৰা হৈ যাব সপোনৰ বাস্তৱতে মানুহ আছে পাব্লিক মাইক বাইক বহি আছে আজি নামৰো হয় নেকি আজি নালগে মাৰবা এই জায়গাখিনি ওচৰতে হ'ল লাও পানা তোক লাও পানা দিব পাৰে আচ্ছা ৰ তই যে এই বডিটো বনাইছা আবার তোর বডিটোৰ ওজন কিমান আছে নো টোটেল ওজন ফিগাৰ দেখা পাই গম পাব লাগে কিমান আছে ফিগাৰ দেখা পাই গম নাপাওঁ দে মই মোৰ তাতে মানে ওজন জোখা যন্ত্ৰ নাই নহয় বাবা তই কচোন টোটেল ওজন দেহাটোত দেহাটোত 3 পাল্লা আছে 3 পাল্লা ইমান বেছি আছে 3 পাল্লা নাই নেকি বুলি ভাবছি নেকি আপনি 3 পাল্লা নাই তো জায়গাটো কৈছো 3 পাল্লা তো নাই কে নাই মোৰ সন্দেহ হৈছে 3 পাল্লা নাই কওকচোন 3 পাল্লা তো নাই আপনি জোতা আৰু লং পেন্ট থাকাৰ কাৰণে 3 পাল্লা নাই বুলি ভাবছি কেনে কৈছো তো জোতা আছে লং পেন্ট আছে চলা আছে 3 পাল্লা কেনে থাকবো পিছে লং পেন্ট খুলি দেও দৰকাৰ নাই 3 পাল্লা আছিল ঠিকে ইটা আজি কেইদিন মানৰ হেখানি হে গৈছি কৈছো না মই 3 পাল্লা নাই কেনেকে গল আমাৰ গাঁৱত যি বৰ্তা বৰষুণ দিছিল মই এনে ওজন বেছি থকা মানুহ বা কম বেছি না 3 পাল্লা বৰ্তা হে মোক গাছৰ ওপৰলৈকে দাঙি লৈ গৈছি না হয় নেকি গাছৰ পাতনি আনিছি দিও গাছৰ খুন্দলৈকে আধা মাংস সৰি বসছি এটা কিমান আছে গম পাই কিমান আছে হাডি সাডি বাদ দি 2.5 কেজি বাছি আছে বহুত আছে 2.5 কেজি আছে আচ্ছা আৰু এটা কথাই ভাই কি তোৰ বডিটো মই দেখা পাইছো তো দীঘালটো আছে পুতল দেখবা চেপ্তা লাগা কিয় এই চেপ্তা লাগা বডিটো কেনেকে বানালি ঠাট্টা নকৰবো ঠাট্টা কৰা নাই চেপ্তা লাগা কেন কি হল তোৰ বডিটো লাজ লাগে নকওঁ মই বডিটো দেখাব লাজ নালাগে তাৰ কবাৰ লাজ লাগে লাগবইতো নালাগে দে লাজ সন্মানৰ কথা আছে হয় নেকি পাব্লিকে যদি আতো মাটিত নপৰি ফেলে যে গোটেই পিঠিত ফেলৈ সাথে কি ফেলব পিঠিত কুপ গিলা এই নকবই কেৰে মানুহ হেমান বয়ান হইয়ে
নুকুবই মই ৰিক্স লৈছো নুকুবই আপনি রিক্স লৈছে মই ৰিক্স লৈছো এৰে কোনো মানে তোক নুকুবই আপনি রিক্সাটো হাতা গম পাও মোক পালে আপনি পলতে ফিক্স এই মই ৰিক্স লৈছো দৰকাৰ হলি মই মাইনা হম তই খাবি তথাপি কও এইটো ফিক্স মই জানো গম কও মই জন্ম পোৱাৰ অৱস্থাত অৰ্থাৎ মই জন্ম পোৱাই নাছিলো আমাৰ বোলে ৰাস্তাটো অকমান বেয়া আছিল তই জন্ম নাপাৰ কথা জানা মায়ে কৈছিল মায়ে কৈছিল যেতিয়া মই জন্ম পোৱাই নাই মায়ে বোলে মোক ৰিক্সাত মেডিকেলত লৈ গৈছিল আচ্ছা আমাৰ ৰাস্তাটো অলপ বেয়া আছিল মই ৰাস্তাতে পৰি থাকিলো মায়ে মেডিকেল পালা গমেই নাপালাক তাৰপিছত মোৰ দেহাৰ ওপৰত যে তিনিখন ফকলেন পাৰ হৈ গৈছে তিনিখন ফকলেন তিনিখন পাৰ হৈছে সেইকাৰণে মোৰ দেহাটো পুৰা চেপ্টা কৰি থৈ গৈছে তথাপি দেহাৰ মাজত কিবা কৰি প্ৰাণটো বাচি আছে বাবা ধন্যবাদ লুজ কেৰেক্টাৰ না ফুচ কেৰেক্টাৰ ক'ত গেল লুজ কেৰেক্টাৰ মই কৈছিলাম আজি তাক ফালি পেলাম মোৰ বটলি জানৰ লগত সি বহুত লিলিমা কৰি আছে কিয় ফালা তই তাক ফালা কিয় বটলি জানৰ লগত লিলিমা কৰি আছে বটলিৰ লগত তই বাৰু বটলিৰ লগত আজিকালি তোৰ বিৰাট চলিছে ছাৰ কিবা দেখোন বেলেগ পজিশ্যন লগাই লৈছে আকৌ নকৰেতো মোক কি হৈছে আপুনি মাজত আহক মাৰিলেও মাৰিব পাৰো নামাৰিলেও মাৰিব পাৰো মাৰিলে মৰিতে মোক মাৰো নাই এইফালে চোন নাই ছাৰ বটলে মই ভাল পাওঁ না বোলে ভাল পাই গছ বুঢ়াই মাৰি পেলাম আজি বাদ আলু চটকা দিম পকালত ভৰে ঘৰত লৈ গুচি যাম অলপ নচতে ঘৰ তই কি কথা ক কি কথা ক তই তই বটলি কি দিছা মই কি দিয়া নাই তই কি দিছা হা তই কি দিছা বহুত দিছো মাজত নগমবি দে তই মাৰি খাবি বহুত দিছো কি দিছা মানুহে চাকো নকৰবি কি দিছা তই কি দিছা তই কি দিছা মই মটফলৰ বিছনাত বাগাইতে থৈছো তই কি দিয়া নাই মই কি দিয়া নাছিলো তাই মোক ঠাট্টা এক মিনিট তই দিয়াটো ডাঙৰ কথা নহয় মই কি দিছো এইটোহে ডাঙৰ কথা মই কৈছো তোৰ ডাইলগ মন আছে ঠিকে আছে বেষ্ট অফ লাক তই কি দিছিলি মই কে দিয়া নাছিলো কি দিছা তই বটলি মোক ঠাট্টা কৈছিল দেহাত মাংস নাই বুলি তেক মই মৰম দিছিলো বুকুৰ কামি আৰু জকৰি তই কি দিছা তই বটলিক মৰম দিছা কামি হাৰা জকৰি মই বটলিক চেনে দিছো মদৰ বটল ভাঙি आईना पे देखो तो आपका तस्वीर देखता है आँख बंद करके देखो तो मेरी जान बोतलिक देखा पड़ता है वाह सर पासीना आईना पे देखो तो आपका तस्वीर देखता है आँख बंद करके देखो तो हाँ कसम कानो दोस्तों मेरी जान बोतलिक देखा पड़ता है अरे एक लड़की था जिसे वो बहुत प्यार करता था वो बोतली था পথাৰৰ দলি চাংৰা চলি মোৰ বটলি জানৰ লগত তোৰ কিহৰ ইমান প্ৰেমৰ হলি গলি বহাগ জেঠ আহাৰ বতৰে মৰম কিমান ল'বা আগুৱাই এটা মানে বটলি পিছে নেৰাটো নতুন দৈয়ে এটা আপিৰ লগত কিয় ইমান মাথা মাৰি আছে ভাল পাওঁ ইয়াক বিদ্যা ভাল পাব এই জকাটো ভাল পাব কাই ভাল পায় ইমান মধুৰ বৰণীয়া চলিটো থাকোঁতে ইয়াক ভাল পাব দাদা আকৌ নকৰব আকৌ নকৰা মন্থৰ পিছত সেদিন যাম লগ ধৰি আছো যা লাগে দেখ কিয় এক পিছে মালচুমা অসমৰ ভিতৰত আপুনি অসমৰ চুকে কোনে বিশ্বৰূপ মন্দিৰে মাল ক'তো নাপায় গম পাইছি না নাই চাৰে না কৈছো টাইম নাই হাতখন চাওঁ শিকাই দিম নাচাওঁ দে ৰেচপেক্টৰ কথা আছে এনেকে দি বলৎকাৰ কৰিবি নেকি ইকে নকৰে ছাৰ মই দেখি দি এখন কি এখন কিনো জাগাত থাক মা কসম এই 3 ইঞ্চি বাটা মেদি লুজ ক্যারেক্টার না ফুস ক্যারেক্টার এক খুন্ড মারিম লুজ ক্যারেক্টার না ফুস ক্যারেক্টার দাঁতর আলু যা লিভারত লাগি রাখবো আজি নাগে ধন্যবাদ তুই যা মন আসবাও পারো তই তাক কৈছো তই যা তাক যাবা দিয়ক
মই গেলিও যাব পাৰো নেগলো নাযাব পাৰো হয়নে নহয় ৰাইজসকল আচ্ছা ৰাইজক আপোনালোকে ভগৱান দেখিছেনে ভগৱান আচ্ছা ভগৱানৰ কথাটো কৈ লওক তই দেখিছা নাকি আচ্ছা ভগৱান দেখিছেনে তই দেখিছা না দেখা নাই আগে তই যি দেখা পাইছে বেলেগক কওঁ না আচলতে যে সৃষ্টি কৰিছে হে ভগৱান হয়নে নহয় বাৰু আমি জানো আমাক কোনে সৃষ্টি কৰিছে তো কোনে ভগৱানে মা আৰু বাবাকে মানাই আহিছে মায়েৰে বাপেৰে কোনে সৃষ্টি কৰিছিল ভগৱানে কৰিছিল ভগৱানে কৰা নাই আটা আৰু আবুই সৃষ্টি কৰিছে আকেৰে আৰু আবুৰে কোনে সৃষ্টি কৰিছিল আটাৰ আটাই সৃষ্টি কৰিছে তাৰে কোনে কৰিছিল আটাৰ আটাই মায়েৰ পাতৰ বটাও আটাই 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 আচল কথাটো কওঁ কি ক'ব এতিয়া আচলতে যোনে সৃষ্টি কৰিছে হে ভগৱান হয়নে নহয় বাৰু আমাক সৃষ্টি কৰিছে মা দেউতা হয়নে গতিকে আমাৰ কাৰণে ভগৱান কোন মা দেউতা হয়নে নিশ্চয় মাতে নাই এনেকে চাই আছে ছাৰ হয় বুলি কওঁ আচলতে আমাক সৃষ্টি কৰিছে মা দেউতাই হয়নে গতিকে আমাৰ কাৰণে ভগৱান কোন মা দেউতা হয়নে গতিকে আমি ডেকা ল'ৰাবিলাকৰ কথা কৈছো খাৱাৰ পিছত চবেই কয় মায়ে দেউতা বুলি খাৱাৰ পিছত চবেই কয় খাৱাৰ পিছত আচলতে ডেকা ল'ৰাবিলাকক কৈছো বিয়া বাৰু কৰাৰ পিছত নিজৰ 30-40 লগত সুখত থাকিব লাগে আৰু মা দেউতাক বৃদ্ধাশ্ৰমত থব লাগে হয়নে নহয় বাৰু কথা কৈ আছে হয় আমি আচলতে ৰাইজকৰ মিছা কথা কোৱা নাই নিউজ লাইভ কিবা কানিত আমি দেখি আছো নিজৰ মায়েকক দেউতাকক বহুত ডাক্তৰ ইঞ্জিনিয়াৰ অভাৰচিয়াৰ বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে গতিকে মায়েকক বৃদ্ধাশ্ৰমত থয় হয়নে নহয় বাৰু গতিকে আমাৰ লাওপাৰাৰ কোনো মানুহে যাতে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নথয় সকলোৱে একেলগে ভগৱানৰ দৰে পূজা কৰে আচলতে দেখা পোৱা ভগৱান মা আৰু দেউতা সকলোৱে একেলগে মা দেউতাৰ কাৰণে হাত তালি দিলে ভাল লাগিব মা দেউতাৰ কাৰণে হাত তালি বঢ়িয়া চাধা মাৰা দিছি মা দেউতাৰ কথা আছে পুৰা থাপৰি মাৰিব লাগিব একেলগে সকলোৱে হামলি মাৰা ধন্যবাদ আপোনাৰ চশমাযোৰ পুৰা 100% পাৱাৰ আছে নহয় মই ইজোৰা চশমা দিনতো পিন্ধো ৰাতিও পিন্ধো না সেইকাৰণে গ্লাছ খুলি দিছে ছাৰ ট্ৰেইন নাই দে নাই মই যোৱাকালি ৰঙিয়াৰ পৰা মংগললৈ গৈছিলো যাওঁতে বাছত গৈছিলো মইতো চিটত বহিছো পইচা দিছো 50 টকা চাৰিআলিত মোক কৈছে লেডিজ এটা আপুনি উঠক বুলি কৈছে মই কৈছে আপুনি ইয়াৰ পৰা উঠক নাজানো মই কৈছো মই কিয় উঠিম পইচা দিছো নহয় নহয় আপুনি উঠিব লাগিব বুলি কৈছে মই নুঠো মই দহটো ৰুমত পইচা দিছো নহয় নহয় উঠিব লাগিব কি কথা কয় এইটো কিয় উঠিমে মই আপুনি ওপৰত চাওকচোন মহিলা বুলি লেখাই আছে আচ্ছা চাবৰ চালৰ চাৰ ক'তো লেখা নাই কৈছে ওপৰত দেখি চাওক চালৰ চাৰ মহিলা চিট বুলি লেখাই আছে এতিয়া চালো কৈছে উঠিব লাগিব মই বোলো আপুনি ওপৰত বহক মই চিটত বহি আছো আপুনি মোক বেকাৰ কিয় ডিষ্টাৰ্ব কৰি আছে তাতে বহক মোক বেকাৰ চিটত ডিষ্টাৰ্ব কৰি আছে ঠিক কৈছা ঠিক কৈছা আৰু এটা ছাৰ মই আজি মৰব দিছিলো তই মৰব দিছিলি মোৰ ওপৰতে পাঞ্জাবত তাক হৰ হৰকে গুচি গেছি পাঞ্জাবত তাক গেছি কেনেকে বাচি আছে তই এই মূৰ্খ মই ব্ৰিজৰ তলত আছিলো ব্ৰিজৰ ওপৰেদিহে গেছি এই পাৰবো গতিকে ৰাইজসকল মোৰ ফালৰ পৰা খন্তে বিৰতি দিছো যিসকলে পেচাব কৰিব লগা আছে চাইডতে পেচাব কৰি ল'ব পাৰে হ'ব যা তই যা যা কইবা দানপুৰটো হৈ পৰবা পাৰি যাৱে মই নাচব পাৰো কেনে যা তই মোৰ ইচ্ছা কিয়া মোৰ ইচ্ছা